হাই গাইজ নতুন এটা ভিডিঅ' জৰিয়তে আপোনাক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনাক সকলোৱে ভালে। তো আজি এয়া দেখিছে আমি যাবলৈ ওলাইছোঁ পিকনিক। আমি স্কুলৰ ৰেডিয়েণ্ট চেণ্টেল একাডেমি সকলো শিক্ষক আমি যাম এতিয়া পিকনিক। তেন্তে ব'লক অলপ দেৰি এনেকুৱা আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। এই আপোনালোকে দেখিছে আমাৰ যাত্ৰা আৰম্ভ হৈ গৈছে। লাহে লাহে আমাৰ যাত্ৰা আৰম্ভ হৈ গৈছে। আমি গৈ আছোঁ ভেলোঘাট। বলক বহুত দেৰি হ'ল অলৰেডি। বলক এই দৃশ্যটি আপোনালোকে ধুনীয়াকৈ মন কৰক, কেনেকৈ বাইকত বহি পেলাই যুৱকজনক গৈছে। চাওক। $150 লৈছে, আকৌ মানুহকেইটা পইচা লৈছে, আকৌ ইয়াত আকৌ পাৰ্কিঙৰ পইচা কি হয়? বুজি পাইছো। তাতে যে $150 ল'লে গাড়ী কাৰণে আমি নাজানো নহয় ইয়াত যে ল'ব বুলি। আমিতো নাজানো না। $150 তাত লৈ ল'লে নাই? আমি ভাবিছো তাত লৈছে, নলয় আৰু বিন্দাছ সোমাই থাকিম। আমি ইমান দূৰ অহাৰ পিছত পাই গ'লোঁ এই ভেলোঘাট আমাৰ ডেষ্টিনেশ্যন। তো খালি পিকনিক চাওক, সেইটো চবে দেখিছে গোটেইখন পিকনিক। আৰু আমি ক'ত যাম? ধুনীয়া জেগা আছে, পিকনিক জেগা, খোৱা জেগা আছে। খানা আমি ভোক লাগিছে, বহুত দেৰি হ'ল ন। তো খানাটো খাই লওঁ। আমাৰ ইয়াৰ কাম চলি আছে এইফালে। বলক চাওঁ কোনে কি কৰি আছে। সকলো লাগি আছে। এয়া নিমু ওচৰত এয়া জেঠাই ৰিজু বাইদেউ, এয়া ইংগিল মিচ, এয়া চুমু মিচ, আৰু এইফালে আমাৰ প্ৰিয়ংকা মিচ। এইফালে সকলো ব্যস্ত নিজৰ কামত। এজন ছাৰে ভাবি আছে কি কৰিম কি নকৰিম। তেওঁৰ কাৰণে একো কাম নাই এতিয়া। তেওঁ খালি ভাবি আছে, তেওঁ সেইটোৱে কাম। এইফালে ভাৰতীয় কাম। এইফালে ধূপ জ্বলাইছোঁ আৰু হিন্দুৰ কাৰণে কৃষ্ণ হৰ মহাদেৱ। ৰামেশা কি কৰিছে? আহিছোঁ। এয়া কি ধুই আহিলে? মুখ হাত ধুই আহিলোঁ। গছজোপা আছে, আমি যাওঁতেও পাৰিম দেই। ৰ'বা চাহ আহি পেলাই পৰিলেহি পানীত। আহি পাই পানীত পৰিছে। খাই লওঁ ভোক লাগিছে, খাই লওঁ। এয়া দেখিছে আমাৰ প্ৰায়খিনি কাম শেষ হৈছে। মাংস
feeling high. I'm feeling high. I'm feeling high. নিজৰা মাতো অকণকে বেছি শুনি আছোঁ চবফালে নিজৰা আৰু মাজত থিয়কৈ মই এটা শিলৰ ওপৰত এইটো চাই থাকক লাষ্টলৈকে আৰু ধুনীয়া জেগা আছে আমাৰ কাৰিকৰ এতিয়া আপোনালোকে অথনি দেখিলে মাংস বনাই আছিল এতিয়া মাছ বনাই আছে ব'লক অকণমান তেওঁৰ লগত অকণমান কথা পাতোঁ তেওঁ কেনেকুৱা লাগিছে কেনেকুৱা লাগিছে বঢ়িয়া 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 লাগিছে আৰু কি ক'ব এতিয়া আৰু কি মাছৰ আঞ্জা মাংস হৈ গ'ল এতিয়া ভাজি বনাইছে আমাৰ ইছলাম ছাৰে তাৰপিছত এতিয়া মই সেই মাছখিনি হওঁ অৱস্থাত আছে বাছ এইখিনি পিছত আমি খাই বৈ আমি ঘূৰিম যামগৈ আৰু সেইটোৱে এতিয়া আমি ইছলাম ছাৰৰ লগত কথা পাতিম তেওঁ বৰ্তমান অকণ ছাইডত গৈছে আৰু তেওঁলোকৰ অকণ পিছত কথা পাতিম এতিয়া আমি জেঠাইৰ লগত কথা পাতোঁ আমাৰ স্কুলৰ সকলোৱে জেঠাই এতিয়া কেনেকুৱা লাগিছে জেগাটোত আহি পেলাই ভাল লাগিছে আৰু কিবা ক'ব আকৌ অহা বছৰ আহিব ইমান দূৰ নে বেলেগত যাব ইয়াতে আহিব জেঠাই ইমানেই ভাল লাগিছে অহা বছৰ আকৌ ইমান দূৰ বাট কৰি পাই আকৌ এইটো জেগালৈকে আহিব বেলেগ জেগা নাচায় চাওক আপোনালোকক আৰু এটা বস্তু দেখুৱাইছোঁ চাওক মন দি চাওক কিনা হাঁহৰ ঠোঁটলৈকে মঙহ কথাষাৰ সঁচা কথা প্ৰমাণ এয়া এতিয়া দীপাংকৰ দাই দুআষাৰ ক'ব দীপাংকৰ দাই কেনেকুৱা লাগিছে বহুত সুন্দৰ ধুনীয়া প্লেচ আহিব আপোনালোক বৰ ধুনীয়া সুন্দৰ কিন্তু সেই এইফালে আৰু আন এটা দুআষাৰ আকৌ ক'ব বোলে অনুৰোধ কৰিছে আহি ভাল লাগিছে কিন্তু এটা কথা বহুত পিছবেলা বহুত বহিব লগা হৈছে এখন গাড়ীৰ পৰা এখন গাড়ী 150 টকাকৈ দিব লাগিব প্লাছ এজন মানুহ 20 টকাকৈ আৰু লগতে থাকিলে আপোনাৰ আকৌ পাৰ্কিঙৰ কাৰণে 30 টকা এইখিনিহে অকণমান আমনিদায়ক হয় অন্য কথা নাই এনে জেগাটো ভাল লাগিছে মানে এইখিনি জেগাত আপোনাক চুচি দিয়া বুলি ক'ব পাৰি একদম লুটি দিছে এইখিনিয়ে আৰু তাৰ বাহিৰে অন্য ক'বলগীয়া নাই ভাল জেগাটো ভাল ভাল হয় কিন্তু সেই পইচাখিনি বেছিকৈ লাগিব পইচা বেছিকৈ লাগে গম পালে যে আপোনাৰ এণ্ট্ৰি ফিজ আছে বা পাৰ্কিং আছে মানে যি দিয়ে আৰু যেনেকৈ পায় তেনেকৈ আপোনাৰ বেম্বু I'm feeling high. I'm feeling high. I'm feeling high. মিছসকল ঘূৰি পকি আহিলে আমি খানাত বনোৱা লাগি থাকিলোঁ কিন্তু মিছসকলে অকলে অকলে গুচি গ'ল এইটো 9 চাৰে গৈছে তেওঁ মোৰ লগত মিছসকলৰ লগত আমি কথা পাতোঁ আমাৰ লগত আছে বৰ্তমান ৰিজু বাইদেউ এয়া ৰিজু বাইদেউ কওক কিবা এটা নাই ৰিজু বাইদেউ লাষ্ট কৈছে ৰিজু বাইদেউ নকয় এতিয়া আমাৰ চুমু মিছে ক'ব কিবা ক'ব কেনেকুৱা লাগিছে আপোনাৰ আহি পেলাই হয় ভালেই লাগিছে পিছে কি হ'ব এতিয়া আকৌ বাচন ধুবলৈ লগাই দিম বুলি কোৱাতহে দুখ লাগিছে মিছৰ দুখ বাচন ধুব লাগিব আৰু মিছসকল আছে বহি আছে মিছ আপোনাৰ কেনেকুৱা লাগিছে ভাল লাগিছে দাদা বঢ়িয়া লাগিছে বঢ়িয়া তো বঢ়িয়া লাগিছে আমাৰ লগত আৰু এগৰাকী মিছ আছিলে কিন্তু ক'ত লুকাই আছে অঁ আছে দেখা পালোঁ মিছ কেনেকুৱা লাগিছে
ভালো ভালো মিছন বোলে ভালো লাগিছে ভাল লাগিছে মিছন আমাৰ খানা হৈ গৈছে অলৰেডি এতিয়া খাব লাগে চব বিধে বস্তু ৰখি আছে কোৱা খানা হৈছে এই আপোনাৰ আপোনালোক ঢেৰ আইটেম সৰু আইটেম বহুত আইটেম কিন্তু জেগাটো বৰ ধুনীয়া আহিব আপোনালোক কিন্তু এণ্ট্ৰি ফিজ অলপ বেছি তথাপি একো নাই বৰ সুন্দৰ পৰিৱেশ আহিব চবকে দেখাই দিয়া চবকে সুন্দৰ এতিয়া আপোনালোকে একো দেখাই নাই এইখিনিতকৈ বেছি সুন্দৰ আছে ওপৰত তো চাই থাকক ভিডিঅ'টো লাষ্টলৈকে অলৰেডি চব বনাই হৈ গ'ল চবে খোৱাত লাগি গৈছে কেনেকুৱা আছে মাংস নিমখ হৈছে ভাতত হেৰি জ্বলা হৈছে হৈছে ন ফাৰ্ষ্ট ক্লাছ আপোনালোকে দেখিলে আমি কি গ'লোঁ কিনো কৰি এতিয়া আমি বৰ্তমান ওপৰলৈ গৈ আছোঁ চাওঁ কিমান ওপৰলৈ গৈ আছোঁ এইবিলাক সকলো আহি গৈছে আমি বাকীসকল আহিলে আমি এতিয়া মেইল ষ্টাফটো আহি আছোঁ তো চাওক আগতে ধুনীয়া জেগা আছে দেখুৱাই আছোঁ দীপাংকৰদা ভৰিখন অলপ কষ্ট পাইছে কিন্তু ইমান দূৰ আহি যদি ওপৰলৈ নাযায় ভৰি বিষ বাদ দিয়া আহে দে কি কয় দীপাংকৰদা জেগা আহিব চবে গৈ আছোঁ ভৰি লেগুৱাই আহিছে কিন্তু মৰিগাঁৱৰ পৰা ইমান দূৰ অহাৰ পিছত যদি অকণমান দূৰ যদি নাযায় অনৰ্থক গৈ আছোঁ আমি ওপৰলৈ বেলঘাট থানাৰ পৰা ইয়াত মানে 23 কিলোমিটাৰ তিনিটা অপশ্যন মই আপোনালোকক দিছোঁ বেয়া নাপাবি আৰু নাই ভালদৰে কথা কৈছোঁ এনেকৈ বিপদত গৈ কৰিব লাগিব এতিয়া আমি যদি আপোনাৰ কথা বলে নাযাওঁ বিপদ হ'লে কোনে বচাব আপুনি ধৰিব লাগিব আপুনি কৰ্মবিলাক গুচি যোৱাৰ পিছত কিন্তু আমাৰ দুৰ্ভাগ্য আমাৰ সময় দেৰি হৈ গ'ল কিন্তু যাব নিদিয়ে কিন্তু আমাক সুধিয়াইছিলে মানে আমাৰ তেওঁলোকৰ হেৰি পৰা তেওঁলোকৰ ৰিকুৱেষ্ট কৰি পেলাই অকণমান আমাক আগলৈ কৰিছে অকণমান আপোনালোকক কিবা এটা দেখুৱাব চাওক কি ধুনীয়া এয়া চাওক এয়া হ'ব এইখিনি পায় অসমতো কিবা এটা এনেকুৱা আছিলে ওম নমঃ শিৱায় বাবা ওম নমঃ শিৱায় বাবা কি সুন্দৰ জেগা আমাৰ দুৰ্ভাগ্য ওচৰলৈ যাব নোৱাৰিম কিন্তু দুৰ্ভাগ্য যদিও চাউণ্ডটো শুনক কি ধুনীয়া চাউণ্ড
দেখিলে ইমানে আছিলে আমাৰ ভিডিঅ' আমি ইয়াত ভেলুঘাটত আহিলোঁ খানা পিকনিক চিকনিক কৰিলোঁ তো যি পাইছোঁ যি নোৱাৰিছোঁ আপোনালোকক অকণ দেখুৱাইছোঁ আৰু সকলো ৰেডি হৈ আছে যাবলৈ গাইড অলৰেডি মিছত বহিলেগৈ বাৰু বাদ দিয়ক মিছৰ কথা বাদ দিয়ক বাৰু যদি ভিডিঅ' চাই ভাল পায় দেন লাইক কমেণ্ট শ্বেয়াৰ